নমস্কাৰ, মই উপস্থিত আছোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান উজিৰটোল ৰঙাজানত। আৰু আজি ৰঙাজানৰ সুন্দৰ দৃশ্যাৱলী আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। এয়াই হৈছে উজিৰৰ টোল। সুন্দৰ পৰিৱেশৰ মাজত আজি আমি আপোনালোকক দেখাই আছোঁ উজিৰৰ টোলৰ সুন্দৰ মোহনীয় প্ৰকৃতিৰ বিনন্দীয়া অপৰূপ দৃশ্যাৱলী। এইখনেই উজিৰৰ টোল, যিখন ৰঙাজান অঞ্চলৰ 15 পুৰা মাটিৰে উত্তৰে 5টি আৰু পূবে 5টি পুৰণি বৰপুখুৰী আৰু ঢাপেৰে বৃহৎ পাহৰীৰ টোল। আহল বহল 6টি ঘৰৰ ভেটি আৰু ঢাপেৰে সৈতে এটি ভিতৰ টোলৰ উপযোগী স্থান চিনাক্ত কৰি ইয়াকে উজিৰৰ টোল বুলি গণ্য কৰা হৈছে। এই টোলতেই নামঘৰ সাজি নাম কীৰ্তন কৰাৰ ব্যৱস্থাৰে মাধৱদেৱৰ জন্মস্থান উজিৰৰ টোল ৰঙাজান প্ৰতিষ্ঠা হয় বুলি জানিব পাৰি। সুন্দৰ প্ৰকৃতিৰ মাজত এই ৰঙাজানৰ উজিৰৰ টোলখনতেই মৎস্যৰ সুন্দৰ বিচৰণ দেখিবলৈ পোৱা যায়। গোল্ডেন কাপ, কমন কাপ মাছৰ বিচৰণত সকলোৱেই আনন্দিত হৈ উঠে। থানখনৰ বাবে নতুনকৈ নিৰ্মিত হৈ আছে অন্য এটি আটক ধুনীয়া গৃহ। থানখনত প্ৰৱেশ কৰাৰ লগে লগে উজিৰৰ টোলৰ ভিতৰৰ নামঘৰৰ সুন্দৰ নামঘোষা কীৰ্তনৰ বাণীবোৰে প্ৰত্যেকজন পৰ্যটকৰ আকৰ্ষণ কৰি আহিছে। তদুপৰি সুন্দৰ স্বচ্ছ পৰিৱেশটোৱে প্ৰত্যেকজন দৰ্শককে মন মুগ্ধ কৰিছে। এয়াই হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙাজানৰ উজিৰৰ টোল।